এটো তুলসী হয়। এই তুলসীটো আমি কি কৰিছোঁ, উলিয়ালোঁ, উলিয়াই পেলাই বেছি নালাগে 2 ড্ৰপ বা 3 ড্ৰপ আমি হাতত এনেকুৱাকৈ ল'লোঁ। বহুত কাঢ়া হয় এইটো, কাঢ়া মানে খুৱাই নিদিব, খুৱাই দিলে বহুত বেয়া হয়। তো এনেকুৱাকৈ আমি যে কাণ খোজাওঁ, তো এনেকুৱাকৈ মই ষ্টিক এটা লৈছোঁ। তো এনেকুৱাকৈ কপাখিনিৰে, তো যিখিনি জেগাত চিকেন পক্স হৈছে, মানে ঘাঁ লগাৰ দৰে হৈছে, তো এনেকুৱাকৈ এক টাইম কৰি যদি দিনত লগাই দিওঁ, তো 4 দিন বা 5 দিন পিছত আপুনি চাব যে গোটেইখিনি কমি যোৱা নাই, কিন্তু এসপ্তাহমান পিছত চাব যে যিটো চিকেন পক্স হৈছিলে গোটেইখিনি নাইকিয়া হৈ গৈছে। তো আজিলৈকে ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু তুলসীটো যদি লাগে তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে আপোনালোকে। তো কেনেকুৱা কি হয় ইয়াৰ বেনিফিট আকৌ জনাম আপোনালোকক। তো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ। তো আপোনালোকে চাব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু মোৰ দৰে যেনেকুৱাকৈ পাৰ ফাৰ্মৰ যিসকলে ফাৰ্মিং কৰি আছে, তো তেখেতসকলৰ খুবেই প্ৰয়োজন। তো এই তুলসীটো বহুত বেলেগ ইউটিউবাৰে বেলেগ বেলেগ এনেকুৱাকৈ দিছে, কিন্তু মই নতুনকৈ এইটো উদ্ভাৱন কৰিলোঁ। তো বহুত ভালে ৰিজাল্ট পাইছোঁ। তো তুলসী হয় এইটো, তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। তো মই এইটো অৰ্ডাৰ কৰি আনিছিলোঁ বাহিৰৰ পৰা। তো সেনেকুৱাই আৰু এইখিনি। তো এতিয়ালৈকে এৰিছোঁ, ধন্যবাদ।